নমস্কাৰ মই ডেইজি পুনৰবাৰ আপোনালোকক মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে। আপোনালোকে বাৰু মাটিদাল আৰু ভেদাইলতাৰ বৰ খাইছেনে? আজি তাকে বনাবলৈ অলপ চেষ্টা কৰোঁ। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া মই ভেদাইলতা পাতখিনি ভালদৰে ধুই চফা কৰি লৈছোঁ। আনফালে এয়া মাটি দাইল মই তিয়াই থৈছিলোঁ। আমাক ইমানখিনি মাটি দাইলৰ প্ৰয়োজন নাই। মই দাইলো বনাম যিহেতু সেইকাৰণে অলপ বেছিকৈ তিয়াইছোঁ। এতিয়া এইখিনি ধুই চাফা কৰি ল'ম। আনফালে এয়া নৰসিংহ পাত কেইখিলামানো লৈছোঁ মই। নৰসিংহ পাত বহুত বেছি নালাগে, অলপ কমাই ল'লে হ'ব। ইমানটো পৰিমাণৰ লৈছোঁ মই মাটি দাইল। আনফালে এয়া ৰচুন আদা আৰু কেইটামান জলকীয়া লৈ লৈছোঁ। এতিয়া সকলোবোৰ মই এনেদৰে পটাত পিহি ল'ম। আপোনালোকে মিক্সাৰ গ্ৰাইণ্ডাৰতো পিচিব পাৰে, কিন্তু পটাত পিচিলে বেলেগ এটা টেষ্ট আহে। এয়া পিচি লৈছোঁ মই গোটেইখিনি। আকৌ এবাৰ গোটেইখিনি একেলগত লৈ পিনে ভালদৰে পিচি ল'ম। এয়া টাৱাত এটা এটাকৈ দি যাব। এতিয়া এনেদৰে অলপ পিঠা নিচিনাকৈ বনাই পিনে অলপ চেপেটা কৰি গোল কৰি অলপ চেপেটা কৰি দিব। এতিয়া মই ক'বলৈ পাহৰিলোঁ, ইয়াত যেতিয়া মই পিচি আছিলোঁ লগত নিমখো এড কৰি দিছিলোঁ ইয়াৰ পৰিমাণ অনুসৰি। আপোনালোকে দিব নাপাহৰিব আকৌ দেই। এনেদৰে অলপ চেপেটা কৰি দিব। এতিয়া সকলোবোৰ দি যাম মই এটা এটাকৈ। তেল বহুত বেছি দিব নালাগে, কম পৰিমাণত দিব তেলটো, কাৰণ যিমান তেল দিয়ে সিমান তেল শুহি ল'ব। কম তেলত একদম ল' ফ্লেমত বনাবলৈ চেষ্টা কৰিব। মাজে মাজে লুটিয়াই থাকিব যাতে জ্বলি নাযায়, সেইটো মন কৰিব। এয়া হৈ গ'ল মোৰ মাটি দালি আৰু ভেদাইলতাৰ বৰ। খাই খুব ভাল লাগিছিল, কিন্তু আপোনালোকৰ কেনেকুৱা লাগিল জনাব। ধন্যবাদ।